everyone, welcome back to my YouTube channel. Itu মোৰ দ্বিতীয়টো vlog start কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে প্ৰথমটো ভিডিঅ' চাই মোক ভাল পালে আৰু আজি দ্বিতীয়টো ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। এতিয়া দুপৰীয়া 2টামান বাজিছে। মোৰ হাজবেণ্ড স্কুল গ'ল, এতিয়া স্কুলৰ পৰা অহা নাই। বহুত দিনৰ পৰা এখন চিনেমা বহুত চৰ্চিত হৈ আছে, হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰ ব্লু ফিল্ম। গতিকে বহুত চৰ্চিত চিনেমা এখন, নামটো শুনি আছোঁ। গতিকে আজি আমিও ভাবিলোঁ কিনো এনেকুৱা বিশেষ আছে চিনেমাখনত গৈ চাই আহোঁগৈ। গতিকে এতিয়া আমি যাম বুলি ভাবিছোঁ। এতিয়াতো 2টা বাজিছে, 4টা বজাত আছে শ্ব'। আমি 4টা বজাত চাবলৈ যাম, 4:30 আছে, 4:30 চাবলৈ যাম। এতিয়া মই বনাই আছোঁ ভাত। হাজবেণ্ড আহি পেলাই স্কুলৰ পৰা আহি ভাত খাব, তাৰপিছত আমি যাম ব্লু ফিল্ম চাবলৈ। গতিকে ভিডিঅ'টো চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদিহে চাই ভাল পায়, মোক আগলৈ ভিডিঅ' বনাবলৈ উৎসাহিত কৰিবলৈ এটা লাইক আৰু কমেণ্ট কৰি মোক সহায় জনাব। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অ'কে, মই এতিয়া হৈ গ'লোঁ ৰেডি। মই যাওঁ হাজবেণ্ডক স্কুলৰ পৰা আনিলে। আজি বিশেষ এটা কাৰণত মোৰ টাউনত বিশেষ কেইটামান কাম আছিল, সেইবাবে মই স্কুটিখন লৈ আহিছিলোঁ। গতিকে এতিয়া হাজবেণ্ডক মই স্কুলৰ পৰা আনোগৈ। ব'লক তেতিয়া ব্লু ফিল্ম চোৱাৰ আগত হাজবেণ্ডৰ স্কুলখন চাই আহোঁ। হাজবেণ্ডৰ স্কুলখন ক'ত আছে। মই যিহেতু স্কুটি চলাই যাওঁ, গতিকে আপোনালোকক ভালদৰে দেখাব নোৱাৰোঁ, যি পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ। ব'লক তেতিয়া। এইখন মোৰ স্কুটি আৰু এইফালে আমাৰ SPB কলেজ আছে। এতিয়া এইখন মোৰ হাজবেণ্ডৰ স্কুল পাই গ'লোহি। মোৰ হাজবেণ্ডৰ স্কুলৰ পৰিৱেশটো বহুত ধুনীয়া হয়, ইয়ালৈ আহি বহুত ভাল লাগে। আৰু ইয়াত বহুতো ল'ৰা ছোৱালীও বহুত আছে আৰু বহুত চাফ চিকুণকৈ ৰাখিছে স্কুলখন। স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াৰ বাকী কৰ্মচাৰীসকলে। এয়া আমি উভতি আহিলোঁ স্কুলৰ পৰা। হাজবেণ্ডে স্কুটি চলাই আছে, মই উঠি আহিছোঁ। এইখন টাউন হয়, একদম টাউন নহয় আৰু। এইপিনে আমাৰ ৰুম পালোহি আৰু একেবাৰে সৌখন ওপৰৰ খিৰিকীখন অকণমানকৈ ওলাই আছে, সেইটো আমাৰ ৰুম। আমি এতিয়া ওপৰলৈ উঠি গৈ আছোঁ। এইপিনে হাজবেণ্ড আগে আগে, মই পাছে পাছে। আৰু এইটো আমাৰ বেলকনিৰ পৰা চাৰিওফালৰ পৰিৱেশ বহুত ধুনীয়া লাগে, সেউজীয়া গোটেই। হাই, আগলৈ আহা। আমি এতিয়া হৈ গ'লোঁ ৰেডি, চাবলৈ যাওঁ নেকি ব্লু ফিল্ম। অ'কে, এতিয়া যাওঁ ব'লক। এইটো হৈছে গোলাঘাট টাউনৰ থানা চাৰিআলি আৰু ইয়াৰ পৰা পোনে পোনে গৈ আমি পামগৈ গ'ল্ড চিনেমা হল। আমি এতিয়া পাই গ'লোহি চিনেমা হলৰ ওপৰলৈ গৈ আছোঁ। চিনেমা চাই আহি ওলাই এইটো হৈছে গোলাঘাটৰ বাটাৰ পইণ্ট, সন্ধিয়াৰ পৰিৱেশ এইটো। আমি এতিয়া চিনেমা চাই আহিলোঁ, কাপোৰো চেঞ্জ কৰিলোঁ। চিনেমাখনৰ বিষয়ে মই বিশেষ একো নকওঁ, মইতো চাই ঠিকেই পালোঁ। আপোনালোকেও যাব চাব, আৰু চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।